বন্ধুসকল নতুন এটা ভিডিঅ'লৈ স্বাগতম আপোনালোকক। ভিডিঅ'টো চাব, দুই এষাৰ কথা সোধোঁ মেডামে কি কয় এই বিষয়ত, সাংস্কৃতিক শোভাযাত্ৰাৰ বিষয়ে। কওকচোন মেডাম। আজি শোভাযাত্ৰা 14 তাৰিখৰ পৰা আমাৰ 17 তাৰিখলৈকে স্কুল সপ্তাহ হৈছিলে। বিভিন্ন জনগোষ্ঠীৰ আমাৰ ষ্টুডেণ্ট আছে, গতিকে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আগ্ৰহ প্ৰকাশ কৰিলে যে বাইদেউ আমি যদি একদম শেষত কালচাৰেল শোভাযাত্ৰা এটা উলিয়াব পাৰোঁ আমাৰ ভাল লাগিব। গতিকে ময়ো ভৰ দিলোঁ আৰু এই কৃষ্টি সংস্কৃতিখিনি আমাৰ জীয়াই ৰখাৰ চেষ্টা কৰিছোঁ বেতকুছি হাইস্কুলে। যিহেতু আমাৰ ল'ৰা ছোৱালীয়ে বহুত কথা নাজানে, আমাৰ কি বিয়া গীত বিহুগীত জানে চবেই, বিহুগীত কিন্তু থলুৱা সংস্কৃতি কিছুমান নাজানে। আটাইখিনি সামৰি এই শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। গতিকে শোভাযাত্ৰাৰ সফল সামৰণি পৰিছে। ভৱিষ্যতে নিশ্চয় আমি এনেকুৱা ধৰণৰ আৰু আমাৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত থাকিব। ধন্যবাদ। এতিয়া আৰম্ভ হ'বহি, আপোনালোকক দেখুৱাম, আপোনালোকে চাব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। লাইক এতিয়া শোভাযাত্ৰা আৰম্ভ হৈ গ'ল বন্ধুসকল, আপোনালোকক দেখাই আছোঁ, চাব ভিডিঅ'টো ভাল কৰি।